গাইজ মোৰ আজি সমৰ ব্লগত আপোনাক স্বাগত জনাইছোঁ আৰু মই ভিডিঅ'টো চাই থাকক। মানে আজি আমাৰ সৰু ভাইটিটো বাৰ্থডে আৰু বাৰ্থডে কাৰণে অলপ বস্তু আনিব যাওঁ, মানে কেকটো আনিব লাগিব আৰু সেইকাৰণে মই কাপোৰ চাপোৰ পিন্ধিব ৰেডি গাইজ বঢ়িয়াকৈ ওলাই আহিলোঁ আৰু গাইজ কাপোৰ চাপোৰ পিন্ধা হৈ গ'ল আৰু গাইজ এইফালে চাওকচোন আমি মানে কেকৰ দোকান আহি পালোঁ গাইজ। মানে গাইজ আমি গাড়ী আহিছিলোঁ নিজৰ গাড়ীত আৰু গাইজ কেক লৈ আহি পালোঁ ঘৰত আৰু গাইজ মোৰ চুলি একদম পকি গৈছে। মানে কেছটো হ'ল মানে গাইজ বহুত ধূলা আৰু গাইজ এইফালে জাগা যোগাৰগিলা গাইজ কৰি আছে চাওকচোন। এইফালে ত্ৰিপল চিপল পাৰিছে মানে গাইজ ৰাতি নাম ধৰিবতো আৰু গাইজ এইফালে বেলুন ফুকাইছোঁ। মানে সৰু ভাইটিটো আজি বাৰ্থডে নহয় গাইজ, সেইকাৰণে আজি ভাবিলোঁ গোটেই বেলুনকেইটা ফুকাইছোঁ গাইজ। মানে ডেক'ৰেশ্যন কৰি দিওঁ ৰুমটো অলপ আৰু ভাল হৈ যাওক গাইজ। মানে কেকটো এতিয়া কাটিব আৰু যাতে কেকটো আমিতো লৈ আহিলোঁ দাদা আৰু মই আৰু বঢ়িয়াকৈ চলিগিলা গাইজ আহি আছে, আহি পাইছে আৰু চাওকচোন সিহঁতে গাইজ ফুকি আছে আৰু ডেক'ৰেশ্যনটো কেনে লাগিছে এটা কমেণ্ট কৰি জনাব গাইজ। যদি ভাল লাগিছে জনাব, যদি বেয়া লাগিছে জনাব কমেণ্টত। গাইজ লাহে মানে চলিগিলা ভৰ্তি হৈ আছে চাওকচোন চাৰিওফালে গাইজ চলি গাইজ আমাৰ সৰু বাবুটো লগ হৈ গ'লে গোটেই মানে গাইজ। আৰু এইফালে মানে নাম ধৰা হৈ গ'ল গাইজ, ইমান ৰখি থাকিব নোৱাৰিলোঁ, বেয়া নাপাব আৰু গাইজ। মই চাহ তাহ খাই ল'লোঁ আৰু এইফালে গাইজ মোৰ মানে একদম মুখে চুখে কেক চেক খান্দি দিছে আৰু গাইজ মই মুখ চুখ ধুই আহিলোঁ বঢ়িয়াকৈ আৰু গাইজ ভাত খোৱা ৰেডি হৈ গ'ল গাইজ। ভাত চাত খাওঁ আৰু গাইজ আজিলৈ ভিডিঅ'টো বাই বাই গাইজ।